গুড মৰ্ণিং গাইজ। চ' ভালে আছেনে? তো মই আপোনালোকক এটা কথা এটা শ্বেয়াৰ কৰিব বিচাৰোঁ। চাওক, আমি যেনেকৈ যে অসমীয়া গামচাখন যদি আমি লৈ যদি পাব্লিক প্লেছত যাওঁ, ক'ৰবাত যদি পাৰ্টিত যদি যাওঁ, আমাৰ সন্মানটো কমি নাযায়তো, আমাৰ সন্মানটো বাঢ়িব আৰু গামচাখনৰ আমাৰ ৰেচপেক্টটো বাঢ়িব আৰু স্বাভিমান এটা বাঢ়িব আমাৰ গামচাখনৰ কাৰণে। গম পাইছে নাই? চ' আপোনালোকক মই এটা অনুৰোধ কৰোঁ, যোনে আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে, চ' পাৰিলে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, চবৰ তাতে যাওক। চ' আমি এটা গুড হৈ পেলাই এইবোৰ গামচাবোৰ যে আমি নিজে সন্মান দিবলৈ আমি ৰাখিব লাগে। গম পালে? পাৰ্টিত হওক, য'তে হওক, য'ত যাওঁ তাতে আমি এনেকৈ গামচা এখন লৈ পেলাই আপোনালোকে এইটো নাভাব যে মই কট পেণ্ট পিন্ধিছোঁ, চ' গামচাখন ল'লে মোৰ কট পেণ্টৰ ষ্টেণ্ডাৰ্ডটো কমি যাব। সেইটো ফুল থিংকিং হয়। চাওক, CM এটাও গামচা লৈ, গম পালে? চ' আমি অসমত যদি থাকোঁ, আমি অসমীয়া গামচাখন আমি সন্মান দিয়া আমাৰ বহুত দায়িত্ব হয়। গম পালে? আজিকালি বহুতে সন্মান নিদিয়ে মানে অসমীয়া গামচাটোত। চ' আমি সেইটো আগবঢ়াই নিব লাগিব। যোনে ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, যদি মোৰ কিবা যে ভুল হৈছে। চ' আপোনালোকে কমেণ্ট বক্সত জনাই দিলে হ'ল। চ' আমি এনেকৈ গামচা এখন লৈ আমি পাৰ্টি হওক, যি হওক, ইভেণ্ট হওক, চবতে আমি যি কাম কৰোঁ আমি এনেকৈ গামচা এখন লৈ যাব লাগে। গম পালে? চ' গামচা থাকিলে খুবেই ভাল লাগে, আমাৰ এটা প্ৰাউডৰ ফুল হয়। গম পালে? চ' আজি এৰিলোঁ আৰু দ্বিতীয় ভাল এটা ভিডিঅ' এটা আপোনালোকৰ ওচৰত আগবঢ়াম। তো জয় আই অসম।